হেল্ল' এভৰিৱান, ঘৰত যিহেতু ভাগত পাত কৰিবলৈ লোৱা হৈছিলে, সেইকাৰণে বজাৰ কৰিবৰ কাৰণে আমি গৈছিলোঁ দেওবৰীয়া ৰাজবাৰী বজাৰলৈ। যিসকলে মোৰ আগৰ পৰা ভিডিঅ' চাই তেওঁলোকে হয়তো গম পায় আমাৰ ঘৰ ৰাজবাৰী বজাৰৰ ওচৰতে। গৈ পায়ে বজাৰ সমাৰ কৰিবলৈ লাগি গ'লোঁ। এই ভিডিঅ'টো যে এমাহমানৰ আগৰে দিমকৈ থাকিয়ে গৈছিলে। আৰু এইবাৰ যিহেতু মা হ'ব বছৰিকা সকাম কৰিব নোৱাৰিলোঁ, পৰিয়ালৰ দদৌজন ঢুকালে, সেইকাৰণে নতুন বছৰ অসমীয়া বহাগ মাহতে ভাগত পাতকে কৰিবলৈ লোৱা হ'ল। আৰু আমাৰ লগত সেইদিনাখন বজাৰলৈ গৈছিলে মাইনী, লগত ভাইটিও আছিলে। গোটেইকেইটাই বহি গাড়ীতে মিঠাই আৰু ঠাণ্ডা খাই ল'লোঁ। বাহিৰত যিহেতু বহুত গৰম হৈ পৰিছে। আৰু আকৌ গ'লোঁ আম কিনিবৰ কাৰণে। পাপাও গৈছিলে গুৰ ল'বৰ কাৰণে। আৰু মাইনীয়ে ক'লে আইচক্ৰীম এটা খাওঁ বুলি, তাইকো আইচক্ৰীম এটা কিনি দিলোঁ। আৰু ঘৰ আহি পাই চুনচুনি আহিল চুলি কাটিবলৈ। আগদিনাখনেই ফোন কৰি কৈছে কাইলৈ মই চুলি কাটিব যাম বুলি। আৰু তাইক যে চুলি কাটিবৰ কাৰণে বহুত দিগদাৰ হয়, একেঠিয়ে বহি নাথাকে যে, এজনী মানুহ লাগেই তাইক ধৰি দিবৰ কাৰণে। আৰু যি টি বস্তু দি উমলাই থাকিব লাগে। তাই চুলি কাটি যোৱাৰ পিছত ধুনীয়াকৈ গাহৰি মাংস বনাই ভাতটো খাই ল'লোঁ। আকৌ সন্ধিয়ালৈ খাবলৈ ল'লোঁ এয়া আম। বাৰু আজিলৈ আহিছোঁ, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই।